नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকক মোৰ ইউটিউব চেনেল এনআৰকে সংস্কৃত আসামটোলৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ সংস্কৃত পাঠ সংগ্ৰহৰ প্ৰথম পাঠহ শিষ্টাচাৰ স্তৱক নামৰ পাঠটি পঢ়িবলৈ আগবাঢ়িছোঁ আৰু তোমালোকক বুজাবলৈ আগবাঢ়িছোঁ। তোমালোকে মন দি শুনিবা। এতিয়া আমি ইয়াত 10টা শ্লোক আছে। 10টা শ্লোকৰ পুংখানুপুংখকৈ অসমীয়াত আমি অনুবাদটো আমি কৰিবলৈ গৈ আছোঁ বা বুজাবলৈ গৈ আছোঁ। তোমালোকে মন দি শুনিবা, ঠিক আছে? আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিম। থেংক ইউ। পাঠটো আৰম্ভ কৰিবলৈ কৈছোঁ। প্ৰথমঃ পাঠঃ শিষ্টাচাৰ স্তৱকঃ। মানে ইয়াত শিষ্টাচাৰ মানে ডিচিপ্লিনৰ কিছুমান স্তৱক মানে পেৰাগ্ৰাফ দিয়া আছে। ইয়াত কৈছে এই পাঠটিত মনুস্মৃতিৰ পৰা 9টা শ্লোক আৰু হিতোপদেশৰ মিত্ৰলাভ নামৰ খণ্ডটিৰ পৰা এটা শ্লোক লোৱা হৈছে। টোটেল মানে 10টা শ্লোক আছে ইয়াত। এই শ্লোকসমূহ সদাচাৰমূলক উপদেশেৰে ভৰা। সদাচাৰ মানে সত্যৰ প্ৰতি আচৰণ বা সদাচাৰ উপদেশেৰে ভৰা আছে। পিতৃ মাতৃ গুৰুজন আৰু বয়োজ্যেষ্ঠ লোকৰ মংগল সাধন আৰু সেৱাৰ দ্বাৰাহে মানুহে যে পৰোক্ষভাৱে নিজৰে মংগল সাধন কৰে আৰু যশস্যা লাভ কৰে তাকে এই পাঠটিত বুজোৱা হৈছে। লগতে সত্যবাদিতা, সৎ কথা আৰু সৎ কৰ্মৰ বিষয়েও এই পাঠটিত সম্যক গুৰুত্ব আৰোপ কৰা হৈছে। ঠিক আছে, এইটো হৈছে পাঠৰ প্ৰথম বিৱৰণ। ইয়াত আমি কি পাম? 10টা শ্লোক পাম। 9টা হৈছে মনুস্মৃতিৰ পৰা সংকলিত আৰু এটা শ্লোক হৈছে হিতোপদেশ নামৰ গ্ৰন্থটিৰ পৰা সংকলিত আৰু হিতোপদেশৰ মিত্ৰলাভ খণ্ডটিৰ পৰা। এতিয়া প্ৰথম শ্লোকটোত আছে, তোমালোকে চাবা, यम माता पितरो क्लेशम सहेते संभवे नृणाम न तस्य निष्कृति शक्या कर्तुम वर्षा शतैरपि। यस, यार অসমীয়া অৰ্থটো হৈছে কি? মাতৃ পিতৃয়ে মানুহৰ জন্মৰ সময়ত যি কষ্ট সহে বা সহ্য কৰে তাৰ ঋণ 100 বছৰতো পৰিশোধ কৰিব পৰা নাযায় বা আমি পৰিশোধ কৰিব নোৱাৰোঁ। 2 নম্বৰ শ্লোকত আছে, তয়োঃ নিত্যম প্ৰিয়ম কুৰ্যাৎ আচাৰ্যস্য চ সৰ্বদা তেষ্বেৱ ত্ৰিষু তুষ্টেষু তপঃ সৰ্বম সমাপ্যতে। আৰু তেওঁলোক দুজন, তয়োঃ মানে হৈছে তেওঁলোক দুজন মানে মাতৃ পিতৃ, অৰ্থাৎ মাতৃ পিতৃ আৰু আচাৰ্যৰ সদায় প্ৰিয় কৰ্ম কৰিব লাগিব। আৰু আচাৰ্য মানে হৈছে গুৰু বা শিক্ষক বা অধ্যাপক, তেওঁলোকৰ কাৰণে আমি প্ৰিয় কাম কৰিব লাগিব। তেষ্বেৱ ত্ৰিষু তুষ্টেষু, তেওঁলোক তিনিওজন যদি সন্তুষ্ট হয়, তপঃ সৰ্বম সমাপ্যতে, আমাৰ সকলো তপ, আমাৰ তপস্যা, আমাৰ উদ্দেশ্য, আমাৰ লক্ষ্য সম্পূৰ্ণ হয়। মানে মাতৃ পিতৃ আৰু গুৰুজনৰ আমি সদায় তেওঁলোকে ভাল পোৱা কামটো আমি কৰিব লাগে। তাৰপিছত আছে অভিবাদনশীলস্য নিত্যম বৃদ্ধোপসেবিনঃ চত্বাৰি তস্য বৰ্ধন্তে আয়ুৰ্বিদ্যা যশাবলম। মানে অভিবাদনশীল অৰ্থাৎ সন্মানীয় ব্যক্তিসকলক সন্মান জনোৱা বা সন্মান কৰোঁতা জনোৱা আৰু বয়োবৃদ্ধসকলক যিবিলাকে সেৱা কৰে তেওঁলোকৰ কি হয় বুলি কৈছে, 4টা বস্তু বৃদ্ধি পায়। সেই 4টা হৈছে আয়ু, বিদ্যা, যশ আৰু বল। এই 4টা বস্তু বৃদ্ধি পায়। 4 নম্বৰ শ্লোক আছে, না পৃষ্ঠা কস্যচিৎ ব্ৰীয়াৎ ন চ অন্যায়েন পৃচ্ছতঃ জানন্নপি হি মেধাবী জড়বৎ লোক আচৰেৎ। মানে কোনোবাই বা কাৰোবাৰ কথা নুসুধিলে ক'ব নালাগে আৰু অন্যায়ভাৱে যদি কোনোবাই সোধে, বেয়াকৈ যদি সোধে তেতিয়াও ক'ব নালাগে। আৰু কি কৈছে, জানন্নপি হি মেধাবী, মেধাবীসকলে কি কৰে, জানিও বুবাৰ দৰে আচৰণ কৰি থাকে। এই শ্লোকটোৰ অৰ্থটো হৈছে এইটো। তাৰপিছত আছে, দৃষ্টিপূতম নচেৎ পাদম বস্ত্ৰপূতম জলম পিবেৎ সত্যপূতাম বচেৎ বাচম মনঃপূতম সমাচৰেৎ। মানে আমি ভালদৰে চাই চিতি খোজ দিব লাগে। মানে আগৰ স্থান আমি নোচোৱাকৈ আমি ফটকৈ খোজ দি বিপদত পৰিব পাৰিম। আৰু আমি কি কৰিব লাগিব, বস্ত্ৰপূতম জলম পিবেৎ,
কাপোৰেৰে সেকা পানী আমি পান কৰিব লাগিব মানে শুদ্ধ পানী আমি পান কৰিব লাগিব সত্যপুতাম বচেত বাদম আৰু সত্যৰে শুদ্ধ হোৱা বচনহে আমি ক'ব লাগিব যেটো আমি কথা কম হেতু সত্যতা হ'ব লাগিব সেই কথাটো মনপুতম সমাচৰিত আৰু মন শুদ্ধ কৰিহে আমি আচৰণ কৰিব লাগিব ঠিক আছে নেক্সট শ্লোকলৈ আমি যদি যাওঁ यत् कर्म कुर्वतो वश्य स्यात् परितोषोरन्तरात्मनः तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् মানে যি কৰ্ম কৰিলে আমাৰ অন্তৰাত্মাই সন্তুষ্টি লাভ কৰে তেনেকুৱা কৰ্মহে কৰিবলৈ কৈছে আৰু তাৰ বিপৰীতটো আমি বৰ্জন কৰিব লাগে মানে বিপৰীত মানে যিটো কৰ্ম কৰিলে আমাৰ অন্তৰাত্মাই কয় যে এটো ভাল হোৱা নাই এটো বেয়া হৈছে বা এটো কৰিব নালাগে তেনেকুৱা কাম কৰিব নালাগে আৰু অন্তৰাত্মা যদি সন্তুষ্টি লাভ কৰিছে কামটো কৰোতে তেতিয়া সেই কামটো আমি ধুনীয়াকৈ কৰিব পাৰিম তাৰ পিছত আছে অদ্ভীৰ গাত্ৰাণি শুদ্ধন্তি মনঃ সত্যেন শুদ্ধতি বিদ্যা তপোভ্যাম ভূতাত্মা বুদ্ধিৰ জ্ঞানেন শুদ্ধতি অদ্ভীৰ গাত্ৰাণি শুদ্ধন্তি মানে হৈছে অদ্ভী মানে হৈছে আমাৰ পানী আৰু গাত্ৰাণি মানে হৈছে শৰীৰ পানীৰে কি হয় শৰীৰবিলাক শুদ্ধ হয় আমি গা ধুলে শৰীৰ শুদ্ধ হয় বাহিৰত শুদ্ধ হয় তাৰ পিছত মন সত্যৰ কিন্তু মনক আমি কেনেকৈ শুদ্ধ কৰিব পাৰিম মনক আমি সত্যৰ দ্বাৰাহে শুদ্ধ কৰিব পাৰিম সত্য বচন ক'ব লাগিব আমি বা যিকোনো কাম কৰোঁতে আমি সত্যতা অৱলম্বন কৰিব লাগিব যেনেকৈ মহাত্মা গান্ধীয়ে কৰিছিলে বিদ্যা তপোভ্যাম ভূতাত্মা আৰু ভূতাত্মা মানে হৈছে আমাৰ জীৱাত্মাটো কেনেকৈ শুদ্ধ হয় বিদ্যা আৰু তপৰ দ্বাৰা হে আমাৰ জীৱাত্মা শুদ্ধ হয় বুদ্ধিৰ জ্ঞানেন শুদ্ধতি আৰু বুদ্ধি কেনেকৈ আমাৰ শুদ্ধ হয় জ্ঞানৰ দ্বাৰা শুদ্ধ হয় আমি যিমান জ্ঞান আহৰণ কৰিম আমাৰ হিমানে বুদ্ধি বেছি প্ৰখৰ হৈ থাকিব নেক্সটত আছে সত্যম ব্ৰিয়াত প্ৰিয়ম ব্ৰিয়াত ন ব্ৰিয়াত সত্যম অপ্ৰিয়ম না সত্যম চ প্ৰিয়ম ব্ৰিয়াত এষ ধৰ্ম সনাতনঃ মানে কি কৈছে সত্য কথা ক'ব লাগিব আৰু প্ৰিয় কথা ক'ব লাগিব সদায় ন ব্ৰিয়াত সত্যম অপ্ৰিয়ম সত্য কিন্তু অপ্ৰিয় যদি হয় তেতিয়া তেনেকুৱা কথা আমি ক'ব নালাগে আৰু প্ৰিয় কিন্তু অসত্যও ক'ব নালাগে যেটো কথা শুনিবলৈ প্ৰিয় কিন্তু অসত্য হয় তেনেকুৱা কথা আমি ক'ব নালাগে এয়াই হৈছে সনাতন ধৰ্ম মানে আমাৰ হিন্দু ধৰ্মৰ এইটোই হৈছে এটা নিয়ম এইটো আমি মানি চলিলে আমি জীৱনত কেতিয়াও মানে সদায় উন্নতিহে পাই থাকিম আমি তাৰ পিছত আছে বয়সা কৰ্মণো অৰ্থস্য শ্ৰুতস্যাভিজনস্য চ বেশবাগ বুদ্ধি সারূপ্যম আচরণ বিচারেত ইহ তাৰ পিছত আছে কি বয়স কৰ্ম সম্পত্তি শাস্ত্ৰ বংশ মৰ্যাদা অনুসাৰে বেশ ভোকা বচন আৰু বুদ্ধি সদুপয়োগ কৰি সংসাৰত বিচৰণ কৰিব লাগে ঠিক আছে যদি আমি হেতু চাই পেলাই নকৰো তেতিয়া আমি বিপদত পৰিব পাৰিম তাৰপিছত অন্তিমত আছে বালো বা यदि वा वृद्धो युवा वा गृहमागतः तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः শিশু যুৱক বা বৃদ্ধ যদি ঘৰলৈ আহে তেওঁলোকৰ আমি কি কৰিব লাগিব সেৱা শুশ্ৰূষা পূজা কৰিব লাগিব কাৰণ অভ্যাগত বা আলহী সকল হৈছে আমাৰ সকলোৰে পূজ্য বা পূজা কৰিবলগীয়া বা সেৱা কৰিবলগীয়া ব্যক্তি ঠিক আছে এই পাঠটোৰ মই অনুবাদটোহে ইয়াত কৈছোঁ নেক্সট ভিডিঅ'ত মই আকৌ প্ৰশ্ন উত্তৰ তোমালোকক আগবঢ়াম ঠিক আছে ধন্যবাদ